নমস্কাৰ কুমৰিক সুদুং মিচিং ৰাঙামাম গীতাৰ মিচিং মৰামলৈ সকলোকে আকৌ এবাৰ আদৰণি জনাইছোঁ। লগতে নতুন বছৰৰ শুভেচ্ছাসমূহ অসমবাসীলৈ থাকিল। সকলোৰে জীৱন যেন সুখ শান্তি আৰু সমৃদ্ধিময় হওক তাৰেই কামনা কৰিলোঁ। আজি আপোনালোকৰ মাজলৈ মই আমাৰ ঘৰৰ বাৰীতে হোৱা মৌচুমী ফলৰ ৰস ঠাণ্ডা দিন আৰু গৰম দিন দুয়োটা ছিজনতে খাব পৰাকৈ তৈয়াৰ কৰি দেখুৱাম। আশা কৰিছোঁ সকলোৱে আদৰি ল'ব। মৌচুমীৰ জুচ তৈয়াৰ কৰোঁতে মই দুটা পদ্ধতিত তৈয়াৰ কৰিম। প্ৰথমবিধ ঠাণ্ডা দিনত খাব পৰাকৈ আৰু দ্বিতীয়বিধ গৰম দিনত খাব পৰাকৈ। ঠাণ্ডাৰ দিনত যদি খাব বিচাৰে তেতিয়াহ'লে প্ৰথমতে এনেদৰে 2 মিনিটমানৰ বাবে গৰম পানীত উতলাই ল'ব লাগে। যদি গৰম পানীত দিব নিবিচাৰে তেতিয়াহ'লে এঘণ্টামানৰ বাবে ৰ'দত দি ল'লেও হ'ব। গৰম পানীত উতলোৱাৰ পিছত এনেদৰে বগা অংশখিনিৰে সৈতে বাকলিখিনি আঁতৰাই দিব লাগে। গুটিখিনিও মই আঁতৰাই দিছোঁ। গুটিখিনি আঁতৰাই দিয়াৰ পিছত এতিয়া সৰু সৰুকৈ কাটি ল'ম। সৰু সৰুকৈ কাটি লোৱা মৌচুমীখিনি এতিয়া মিক্সিত দিম। মিক্সিত দিওঁতে যাতে ভালদৰে গুড়ি হয় তাৰ বাবে অকণমান পানী দি লৈছোঁ। সোৱাদ অনুযায়ী ক'লা নিমখ অলপ দিছোঁ। এতিয়া ভালদৰে ৰসখিনি উলিয়াবৰ বাবে মিক্সিত দিম। মৌচুমীৰ ৰস উলিওৱা হৈ গ'ল। এতিয়া এনেদৰে গিলাচ এটাত চাকনি এখন লৈ ভালদৰে চাকি ল'ম। চাকনিখন ঘন হ'লে চামুচৰ সহায়েৰে এনেদৰে সৰকাই দিব পাৰে। এতিয়া একেবাৰে শেষত মৌজোল এচামুচমান দি দিছোঁ। যদি চেনি খায় তেতিয়াহ'লে চেনি দিব পাৰে। চেনি যদি খাব নিবিচাৰে তেনেহ'লে এনেদৰে মৌজোল অকণমান দিব লাগে। লগতে বাদাম অকণমানো কাটি দিছোঁ। আৰু আমাৰ ঠাণ্ডা দিনত খাব পৰা মৌচুমীৰ জুচ ৰেডি হৈ গ'ল। জুচ বুলি ক'লে সাধাৰণতে আমি গৰম দিনতে খাই বেছি ভাল পাওঁ নহয় জানো? কিন্তু মৌচুমী যেতিয়া ঠাণ্ডা দিনতে ওলায় তেতিয়া বতৰৰ ফলটোতো বতৰতে খাব লাগিব। গতিকে এনেদৰে বনাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকেও বনাই খাই চাব পাৰে। এতিয়া দ্বিতীয় বিধলৈ আহোঁ, গৰমৰ দিনত খাব পৰাকৈ। একেটা পদ্ধতিতে কাটি উলিয়ালোঁ। ভালদৰে গুড়ি হ'বৰ বাবে গাখীৰ অকণমান দি দিছোঁ আৰু খাবলৈও সোৱাদ হ'ব। এতিয়া মিক্সিত দি ল'ম। গাখীৰ আৰু মৌচুমীখিনি এবাৰ মিক্সিত দি লোৱাৰ পিছত এনেদৰে পকা কল দুটামান কাটি দিছোঁ। পকা কলৰ সলনি আপেলো দিব পাৰে। নিজৰ সোৱাদ অনুযায়ী চেনি দিছোঁ। কেইটুকুৰামান আইচ দিছোঁ, কাৰণ গৰম দিনত খাবলৈ হ'লে ঠাণ্ডা হ'লেহে ভাল লাগে। আৰু এনেদৰে আমাৰ দ্বিতীয়বিধ গৰম দিনত খাব পৰা মৌচুমীৰ জুচো ৰেডি হৈ গ'ল। আৰু এটুকুৰামান আইচ দিছোঁ। একেবাৰে শেষত খাবলৈও সোৱাদ লাগিব আৰু দেখিবলৈও ধুনীয়া লাগিবৰ বাবে এনেদৰে বাদাম কেইটামান কাটি সজাই দিলোঁ। যদিহে আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি দিব। লগতে যদি প্ৰথমবাৰৰ বাবে চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব এটাও কৰি দিব। আজিলৈ ধন্যবাদ।